এই এজাহাৰত অন্তত এজাহাৰকাৰীসকলে আজি কাৰো নাম উল্লেখ কৰিব পৰা নাই। কোনো এটা নামৰ উল্লেখ কৰিব পৰা নাই। কোন দলৰ হয়, কোনজন হয়, কোনে দেখিলে, কিন্তু কোনো প্ৰমাণিত নোহোৱাকৈ আজি মানে কি হ'ল, ইয়াত বিভিন্ন ছেকশ্যন বহুৱাই আজি নন বেলেবল মানে ধাৰা লগাই আজি জেলত মানে পঠা কাৰণে যোজা চলাইছে আমি শুনিছোঁ। এইটো অতি দুৰ্ভাগ্যজনক। তো তেনেকুৱা ধৰণৰ বেনাৰ পোষ্টাৰ ফালাৰ লগত আমাৰ BPF দল কোনোদিন জড়িত নহয়। খেলৰ লগত জড়িত কৰি আমাৰ মানুহক BPFৰ ল'ৰাসকলক যিটো ধৰি দিলে, ইয়াৰ কাৰণে আমি এইটো প্ৰতিবাদ জনাই আমি এই খেলখন মানে নচোৱাবলৈ আমি চাব নালাগে বুলি আমি অনুৰোধ জনাইছিলোঁ যে তেখেতসকলে সোধ-পোছ কৰি এইটো কোনো প্ৰমাণেই নাই, নহয়ও এৰা দিব বুলি ভাবিছিলোঁ, কিন্তু এৰা নিদিয়াৰ কাৰণটো সেইটো হ'ব পাৰে, এটা প্ৰেছাৰ পাব পাৰে তেখেতে। ইয়াৰ কাৰণে আমি প্ৰেছ মিট দিছোঁ। কথাটো হ'ল যিহেতু ইণ্টাৰ শিডিউল প্ৰিমিয়াৰ লীগ বুলি কৈছে, ইয়াত বহুতো পোষ্টাৰ বেনাৰ লগাইছে। ইয়াত যিটো ঘটনা হোৱা বুলি কয়, BPFৰ পৰা BPFক সন্দেহ কৰি BPFৰ যিখিনি ধৰি লওক মোৰ এজন সাধাৰণ সম্পাদক, জিলাৰ ইউথৰ সাধাৰণ সম্পাদক ৰিচন বড়ো বুলি মানুহক মানে উদ্দেশ্য কৰি পেলাই এখেতসকলে আক্ৰোশমূলকভাৱে এখেতক মানে এতিয়া কি হ'ল, জেলত পঠাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে, সেইটো আমি গৰিহণা দিছোঁ। কাৰণ BPF দল কেতিয়াও এইবিলাক কামৰ কাৰণে কেতিয়াও উৎসাহিত নকৰে। কাৰণ আজি সেই চৰকাৰে নিজৰ বিফলতা, নিজৰ দলৰ যিটো বিশৃংখল দলৰ এতিয়া সেই অৱস্থা, UPPৰ সেই অৱস্থা নাই। বৰ্তমান নিজৰ দলৰ যিটো অৱস্থা, এইটো হ'ল মাৰা কাজিয়া আৰু নিজৰ দলৰ মাজত পদত্যাগ সেইবিলাক চলি আছে। হয়তো ইয়াৰ পৰিণাম হ'ব পাৰে। আমি প্ৰশাসন, পুলিচ প্ৰশাসনক ক'ব বিচাৰোঁ যে প্ৰকৃতে দোষী মানুহক ধৰাত আমাৰ ক'বলগীয়া একো নাথাকে। হয়তো ইয়াক সমৰ্থন কৰা বা নকৰা মানুহ বহুতো থাকিব পাৰে, কিন্তু ইয়াৰ লগত চিধাকে মানে দলক মানে উদ্দেশ্য কৰি লোৱাটো এইটো এটা ৰাজনৈতিক হেঁচা বুলি আমি ধৰি লৈছোঁ। ৰাজনৈতিক মানে ওপৰ মহলৰ হেঁচাৰ কাৰণে প্ৰশাসনে যাতে একপক্ষীয়ভাৱে নিৰ্দোষী মানুহসকলক মানে এনেকুৱা ধৰণৰ যি জেলত ধৰা বা মানে ইহঁতসকলৰ এটা নিৰ্যাতন চলোৱা বন্ধ কৰিব লাগে। প্ৰকৃত দোষীক যাতে ইহঁতে মানে বাছি উলিয়াই, এইটো আমি অনুৰোধ কৰিছোঁ। এই এজাহাৰত অন্তত এজাহাৰকাৰীসকলে আজি কাৰো নাম উল্লেখ কৰিব পৰা নাই। কোনো এটা নামৰ উল্লেখ কৰিব পৰা নাই। কোন দলৰ হয়, কোনজন হয়, কোনে দেখিলে, কিন্তু কোনো প্ৰমাণিত নোহোৱাকৈ আজি মানে কি হ'ল, ইয়াত বিভিন্ন ছেকশ্যন বহুৱাই আজি নন বেলেবল মানে ধাৰা লগাই আজি জেলত মানে পঠা কাৰণে যোজা চলাইছে আমি শুনিছোঁ। এইটো অতি দুৰ্ভাগ্যজনক। আৰু দলে আমি এইটো গৰিহণা দিওঁ। আৰু দলে এতিয়া এখেতসকলক বিনা চৰ্তে মুক্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। প্ৰশাসন যাতে নিৰপেক্ষভাৱে এইটো বিচাৰ বিবেচনা কৰে, প্ৰকৃত দোষীক যাতে মানে শাস্তি প্ৰদান কৰে, এইটো আমি BPF দল, মই BPF দল সভাপতি মুছলপুৰ জিলা হিচাপে প্ৰশাসনক অনুৰোধ জনাইছোঁ। এইটোৰ লগত হাত থকা নথকা সেইটো মই ভাবোঁ এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে। আৰু যিটো আজি পুলিচ প্ৰশাসনে যাৰ বাধ্যত সেইটো কৰিবলৈ
বাধ্য হৈছে, এইটো নিশ্চিতভাৱে ইউ পি পি এলৰ হেঁচাত এইটো কৰিবলৈ মই ইয়াৰ লগতে অনুৰোধ জনাম, যি উদ্দেশ্যৰে বি টি চিৰ সৰ্বাংগন উন্নতি আৰু ইয়াত স্বচ্ছ প্ৰশাসন, নিশা প্ৰশাসন দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনত আহিছে, ৰাইজৰ উন্নতি সাধন কৰাৰ কাৰণে সি শাসনভাৰ লৈছে। আজি এখেতসকলে ৰাইজৰ ওপৰত তেনেকুৱা ধৰণৰ যিটো মানে শাসনৰ নামত তেখেতসকলে যিটো আমাৰ ৰাইজৰ ওপৰত যিটো অন্যায় কৰিছে, এইটো বন্ধ কৰিব লাগে। আৰু মই ৰাইজক অনুৰোধ কৰিম যে ৰাইজে যদি তেনেকৈ সেই চৰকাৰৰ শাসনৰ ৰাইজৰ মানে জনপ্ৰিয় চৰকাৰৰ সেইটোৱে নীতি থাকে, তেতিয়া আমি কেনেকৈ সেই খেলখন আমি কেনেকৈ মানে উপভোগ কৰিম। ইয়াৰ কাৰণে মই আহ্বান জনাম যে আমাৰ নিৰ্দোষী মানুহসকলক মুক্তি দিব লাগে, আৰু ইয়াৰ কাৰণে সমগ্ৰ ৰাইজে ইয়াৰ পৰা, এই খেলৰ পৰা আমি কি হ'ল দূৰত্ব থাকিব লাগে বুলি মই বি পি এফ দলৰ পৰা মই আহ্বান কৰিছোঁ। পদক্ষেপ হিচাপে মই প্ৰশাসনকে কৈছোঁ যে প্ৰশাসন, পুনৰবাৰ কৈছোঁ, প্ৰশাসন ইয়াত উচিত যিবিলাক দোষী ইয়াক চিনাক্ত কৰি পেলাই শাস্তি প্ৰদান কৰক, আৰু যিসকলক আজি মানে থানাত ধৰি লৈ আহিছে এখেতসকলক মুক্তি। যোৱা পৰহি বৰ্তমান যিটো আমাৰ মুছলপুৰত বা কিছুমান স্থানত যিটো ইণ্টাৰ 6 শিডিউল ছুপাৰ লীগ, প্ৰিমিয়াৰ লীগ, এই যিটো খেলা চলি আছে, ইয়াৰ লগত কিছুমান যিটো বেনাৰ হৰ্ডিং তেখেতসকলে ৰাস্তাবিলাখনত দিছে, সেইটো কোনোবা মানে ফালিছে বুলি আমি শুনিছোঁ। আৰু ইয়াৰ লগত জড়িত কৰি আমাৰ বি পি এফ দলৰ কিছুমান ল'ৰাক, ৰিচন বড়ো বা পাছোৱান বসুমতাৰী আৰু ঋগ্ৰজ বড়ো, তেখেতসকলক মুছলপুৰ সদৰ থানাই মানে তেখেতসকলক লৈ আহি আজি কোনো প্ৰমাণ নোহোৱাকৈ কিছুমান ছেকশ্যন তেখেতসকলে বহুৱাই মানে জেল হাজতলৈ বা কোৰ্টত মানে প্ৰেৰণ কৰিছে, যিটো আমি সকলোৱে আমি দুখ পাইছোঁ আৰু সেইটো গৰিহণা দিছোঁ। তো তেনেকুৱা ধৰণৰ বেনাৰ পোষ্টাৰ ফালাৰ লগত আমাৰ বি পি এফ দল কোনোদিন জড়িত নহয়, আৰু সেইটো আমি কোনোদিন উৎসাহিত নকৰোঁ। গতিকে প্ৰশাসনে বা পুলিচ প্ৰশাসনে তেখেতসকলে প্ৰকৃত দোষীক তেখেতসকল গ্ৰেপ্তাৰ কৰক, আমাৰ ইয়াতে ক'বলগীয়া নাই। কিন্তু যিহেতু নিৰ্দোষী ল'ৰা ৰিচন বড়ো, পাছোৱান বসুমতাৰী আৰু ঋগ্ৰজ বড়ো, তেখেতসকলক যি ধৰণে তেখেতসকলে সেইটো গ্ৰেপ্তাৰ কৰি লৈ গৈছে, মানে কোৰ্টত প্ৰেৰণ কৰিছে, সেইটো সঁচাকৈ আমি সকলোৱে গৰিহণা দিছোঁ, দুখ পাইছোঁ। এইটো দুৰ্ভাগ্যজনক এটা ঘটনা। গতিকে সেইটো যদি হয়, তেনেকুৱাই হৈ থাকে, তেতিয়া আমাৰ গণতান্ত্ৰিকভাৱে মানে প্ৰতিবাদ কৰাৰ বাহিৰে আৰু বেলেগ আমাৰ ৰাস্তা নাথাকিব। আৰু আমি ভাবোঁ যে তেখেতসকল যিসকলে খেলাটো চলাইছে আমাৰ বি টি চি চৰকাৰৰ নেতৃত্বত, তেখেতসকলে যিহেতু নিৰ্দোষী মানুহক এই খেলৰ লগত জড়িত কৰি আমাৰ মানুহক, বি পি এফৰ ল'ৰাসকলক যিটো ধৰি নিলে, ইয়াৰ কাৰণে আমি এইটো প্ৰতিবাদ জনাই আমি এই খেলখন মানে নচোৱাবলৈ আমি চাব নালাগে বুলি আমি অনুৰোধ জনাইছোঁ। তো এইখিনিয়ে। তো প্ৰশাসনে যাতে সেইটো ভৱিষ্যতৰ এতিয়া মানে ফালা বুলি কৈছে, তেখেতসকলে নিশ্চয় সেইটো প্ৰেছাৰ দিছে, আমি জানাত, বা আমি তেনেকুৱা এটা অনুভৱ কৰোঁ। কাৰণ আমি ভাবিছিলোঁ যে তেখেতসকলে সোধ-পোছ কৰি, যিটো কোনো প্ৰমাণেই নাই, নহয়ও, এৰা দিব বুলি ভাবিছিলোঁ। কিন্তু এৰা নিদিয়াৰ কাৰণটো সেইটো হ'ব পাৰে, এটা প্ৰেছাৰ পাব পাৰে তেখেতসকলে। এইটো নিজৰ নিজৰ মাজতে হৈ আছে। মাজতে মুছলপুৰৰ প্ৰায় 13টা মানে প্ৰাইমাৰী যিটো ইউ পি পি এলৰ, তেখেতসকলে নিজৰ ইএমৰ ওপৰতে অনাস্থা প্ৰকাশ কৰিছিল। গতিকে তেনেকুৱা ধৰণৰ কিবা এটা ইয়াতে জড়িত হৈ থাকিব পাৰে, এইটো এটা এংগল হ'ব পাৰে।
মুক্তি নিদিলেতো আমাৰ আল্টিমেটলি ডেম'ক্ৰেটিক এটা প্ৰটেষ্ট সকলোৱে মানে ওলাই অহাৰ কথা কৈছে তেনেকুৱা ধৰণৰ जोलुर मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय बिटिआर हालामाव सेथि खेब ISPL आ